ওয়েলকাম টু কুইক স্টাডি ফর জব। আজি আমি আলোচনা কৰিম খুবেই ইম্পৰ্টেণ্ট টপিক প্ৰিপজিশ্যনৰ ওপৰত। প্ৰিপজিশ্যনৰ পৰা আমি বিভিন্ন ধৰণৰ এক্সামসমূহত 6ৰ পৰা 7 মাৰ্কৰ কুৱেশ্যন দেখিবলৈ পাওঁ। বলকচোন আমি এই টপিকটোৰ কেইটামান ইম্পৰ্টেণ্ট পইণ্ট বুজিবলৈ চেষ্টা কৰোঁ। প্ৰথম পইণ্টটো আমি লৈছোঁ ইন অৰ ইনটু। ইয়াতে চাব, আমি যদি এক্সাম্পলটো চাওঁ, নয়ন ইজ ছুইমিং ইন দ্য পুল। নয়নে পুখুৰীটোত সাঁতুৰি আছে। ইয়াতে আমি ইনটু ত হিচাপে ব্যৱহৃত হোৱা দেখিবলৈ পাইছোঁ। কিন্তু নেক্সট চেণ্টেন্সটো চাব, নয়ন জাম্পড ইনটু দ্য পুল। এইটো বাক্যত চাব, নয়নে এটা ঠাইৰ পৰা পুখুৰীটোলৈ জঁপিয়াইছে। মানে নাউন, মানে নাউনটো কি হৈছে, মুভমেণ্ট হৈছে, মুভমেণ্ট শ্ব' কৰিছে। তেতিয়া আমি কি ব্যৱহাৰ কৰিম? ইনটু। যেনেকৈ ধৰক আমি এটা যদি বেলেগ এটা বাক্য লওঁ, চি ড্ৰ'ভ দ্য কাৰ ইনটু দ্য গেৰেজ। মানে কি হ'ব, তাই গাড়ীখন গেৰেজলৈ চলাইছিল। মানে কি হৈছে, এটা ঠাইৰ পৰা বেলেগ এটা ঠাইলৈ মুভমেণ্ট হোৱা দেখাইছে। তেতিয়া আমি কি ব্যৱহাৰ কৰিছোঁ? ইনটু। ঠিক সেইদৰে আমি বেলেগ কেইটা পইণ্ট লৈছোঁ, এট, অন, অৰ ইন। এই ক্ষেত্ৰত আমি দুটা কেছ দেখিবলৈ পাম। কেছ দুটা হ'ল ফৰ টাইম অৰ ফৰ প্লেচ। মানে সময় অনুযায়ী নাইবা প্লেচ অনুযায়ী বেলেগ বেলেগ ধৰণে ব্যৱহৃত হ'ব। প্ৰথম কেছটো লৈছোঁ আমি ফৰ টাইম। ইয়াতে ফাৰ্ষ্ট চেণ্টেন্সটো চাব, দ্য ক্লাছ ষ্টাৰ্টছ এট 9 o'clock ইন দ্য মৰ্ণিং। মানে যেতিয়া কোনো এটা নিৰ্দিষ্ট সময় দিয়া থাকিব, ধৰক 8 PM 9 PM বা 8 AM 9 AM যি কি নহওক, যেতিয়া সময়টো নিৰ্দিষ্টভাৱে দিয়া থাকিব, তেতিয়া আমি এট ব্যৱহাৰ কৰিম। নেক্সট চেণ্টেন্সটো চাব, উই চেলিব্ৰেট ইণ্ডিপেণ্ডেন্স ডে অন 15th August। 15 আগষ্ট তাৰিখে আমি ইণ্ডিপেণ্ডেন্ট ডে চেলিব্ৰেট কৰোঁ। ইয়াতে চাব, ডেটো আমাক নিৰ্দিষ্টভাৱে দিয়া আছে। মানে কি, যেতিয়া ডে দিয়া থাকিব, ডে বা ডেট দিয়া থাকিব, তেতিয়া আমি অন ব্যৱহাৰ কৰিম। আৰু ইন কেতিয়া হ'ব? স্কুল উইল বি ৰিঅ'পেনড ইন জুলাই। যেতিয়া আমাক মাহ দিয়া থাকিব বা বছৰ দিয়া থাকিব বা এটা ছেছন দিয়া থাকিব, তেতিয়া আমি ইন ব্যৱহাৰ কৰিম। এট, অন ব্যৱহাৰ নকৰি ইন ব্যৱহাৰ কৰিম। মানে আমি কি গম পালোঁ? যেতিয়া সময়টো নিৰ্দিষ্টভাৱে দিয়া থাকিব, 7টা হওক বা 8টাই হওক, যিয়ে সময় নহওক, তেতিয়া আমি এট ব্যৱহাৰ কৰিম। আৰু যেতিয়া ডেট বা ডে দিয়া থাকিব, তেতিয়া আমি অন ব্যৱহাৰ কৰিম। আৰু যেতিয়া মান্থ থাকিব বা ইয়াৰ থাকিব, তেতিয়া আমি ইন ব্যৱহাৰ কৰিম। ঠিক আছে, আমি এতিয়া নেক্সট পইণ্টলৈ আহিছোঁ। নেক্সট পইণ্টটো আছে এট, অন আৰু ইনৰ নেক্সট কেছ ফৰ প্লেচত কেনেকৈ ব্যৱহৃত হ'ব? ইয়াতে যদি আমি এক্সাম্পলটোলৈকে চাওঁ, হিমন্ত ইজ ৱেইটিং এট দ্য প্লেটফৰ্ম। হিমন্তই প্লেটফৰ্মত ৰখি আছে। মানে নিৰ্দিষ্ট ঠাই এটা দিয়া আছে। তেতিয়া আমি এটা পইণ্ট দিয়া আছে, পইণ্ট এটা বা প্লেচ এটা ইণ্ডিকেট কৰা আছে, তেতিয়া আমি এট ব্যৱহাৰ কৰিম। নেক্সট যদি চেণ্টেন্সটো চাওঁ, মই হি ছেট অন দ্য ষ্ট'ন ৱাল। ইয়াতে আমি যদি চাওঁ, হি ছেট অন দ্য ষ্ট'ন ৱাল, মানে তেখেতে ষ্ট'ন ৱাল, শিলৰ দেৱালখনৰ ওপৰত বহি আছে। মানে এটা ছাৰ্ফেচৰ ওপৰত বহি থকা বুজালে বা কিবা এটা ছাৰ্ফেচৰ ওপৰত আমি বুজাব লগা হ'লে, তেতিয়া আমি ইন বা এট ব্যৱহাৰ নকৰি অন ব্যৱহাৰ কৰিম। যেনেকৈ ধৰক আমি এটা বেলেগ চেণ্টেন্স যদি চাওঁ অনৰ ক্ষেত্ৰত, দেয়াৰ ইজ ৱাটাৰ অন দ্য ফ্ল'ৰ। ঠিক সেইদৰে আমি নেক্সট চেণ্টেন্সটো লৈছোঁ, আই এম লিভিং ইন গুৱাহাটী। যেতিয়া এটা এনক্ল'জড এৰিয়া বা এটা লোকেশ্যন এটা ইণ্ডিকেট কৰিব, প্লেচ এটা ইণ্ডিকেট কৰিব, তেতিয়া আমি ইন ব্যৱহাৰ কৰিম। এট ব্যৱহাৰ নকৰি বা অন ব্যৱহাৰ নকৰি ইন ব্যৱহাৰ কৰিম। এই ক্ষেত্ৰত মন ৰাখিব, যেতিয়া পপুলাৰ চিটি হয় বা কিবা এনেকুৱা থাকিলে ইন হ'ব, কিন্তু যদি বেছি পপুলাৰ নহয়, তেতিয়া আমি ধৰক গাঁও এখনৰ নামৰ আগত আমি এট ব্যৱহাৰ কৰিম। ঠিক সেইদৰে আমি নেক্সট পইণ্টলৈ যাওঁ। নেক্সট পইণ্টটো আছে উইথ অৰ বাই। ইয়াতে চাব, হি ৰোট এ লেটাৰ উইথ এ পেন। মানে
তেখেতে লেটাৰখন লিখিছে এটা পেনৰ সৈতে। পেনটো এটা কি জড় বস্তু। যেতিয়া জড় বস্তুটো আমি বুজাব লগা হয় তেতিয়া আমি উইথ ব্যৱহাৰ কৰিম। কিন্তু ইয়াতে চাব আই হেভ বিন টট ইংলিছ বাই মাই ফ্ৰেণ্ড নিলয়। মোৰ ফ্ৰেণ্ড নিলয়ৰ দ্বাৰা মই ইংলিছ শিকি আছোঁ। তেতিয়া কি হ'ব, এটা জীৱ বস্তুক আমি বুজাব লগা হৈছে, তেতিয়া আমি উইথ ব্যৱহাৰ নকৰি বাই ব্যৱহাৰ কৰিছোঁ। ঠিক সেইদৰে আমি নেক্সট পইণ্টটো লৈছোঁ। নেক্সট পইণ্টটো আছে বিটুইন অৰ এমাং। বিটুইনটো আমি যিকোনো দুটা বস্তুৰ মাজত বুজাব লগা হ'লে ইয়াতে ধৰক যেনেকৈ দিয়া আছে, দিয়াৰ ইজ এ বাইক বিটুইন টু কাৰ্ছ। দুখন কাৰৰ মাজত এখন বাইক আছে, মানে দুটা বস্তুৰ মাজত বুজাব লগা হ'লে আমি কি ব্যৱহাৰ কৰিম, বিটুইন ব্যৱহাৰ কৰিম। দুটা বস্তুৰ মাজত বুজাব লগা হ'লে বিটুইন ব্যৱহাৰ কৰিম। আৰু দুটা বা তাতকৈ অধিক বস্তুৰ মাজত যদি আমি বুজাব লগা হয় তেতিয়া আমি কি ব্যৱহাৰ কৰিম, এমাং ব্যৱহাৰ কৰিম। যেনেকৈ ইয়াতে দিয়া আছে, প্ৰিয়া ডিষ্ট্ৰিবিউটেড চকলেটছ এমাং হাৰ 20 ষ্টুডেণ্টছ। প্ৰিয়াই তাইৰ 20জন বা জনীৰ ষ্টুডেণ্টৰ মাজত চকলেট বিলাইছিল। মানে কি হ'ল, দুজনৰ মাজত ব্যৱহৃত হ'লে বিটুইন হ'ব, দুটা বা তাতকৈ অধিক হ'লে এমাং হ'ব। নেক্সট পইণ্টটো আমি লৈছোঁ বিচাইড অৰ বিচাইডছ। ইয়াতে চাব, আমি যদি এক্সাম্পলটো চাওঁ, প্ৰশান্তছ হাউচ ইজ বিচাইড হিজ অফিচ। প্ৰশান্তৰ ঘৰটো তাৰ অফিচৰ কাষতে। মানে ইয়াতে বিচাইড মানে কাষতে বুজাইছে। আৰু নেক্সট চেণ্টেন্সটো চাব, বিচাইডছ এ পেয়াৰ অফ জিন্স হৰকান্ত অলছ' বট এ চাৰ্ট। মানে বিচাইডছ মানে তাৰোপৰি বুলি আমি ধৰি ল'ব পাৰোঁ। এযোৰা জিন্স বা দুটা জিন্সৰ উপৰিও হৰকান্তই এটা চাৰ্ট কিনিছিল। এই ক্ষেত্ৰত আমি বিচাইড ব্যৱহাৰ কৰিম। মানে বিচাইড মানে হ'ল কাষতে, আৰু বিচাইডছ মানে হ'ল তাৰোপৰি বা ইন এডিশ্যন টু। নেক্সট পইণ্টটো আমি লৈছোঁ ফ্ৰম, চিন্স অৰ ফৰ। খুবেই ইম্পৰ্টেণ্ট প্ৰিপজিশ্যন হয়। তিনিটা প্ৰিপজিশ্যন আমি সময় ডেছক্ৰাইব কৰিবলৈ ব্যৱহাৰ কৰিম। কিন্তু এটা বস্তু মন দিব, যেতিয়া বাক্যটোত যদি টু নাইবা টিল নাইবা আনটিল থাকে তেতিয়া আমি ফ্ৰম ব্যৱহাৰ কৰিম। যেনেকৈ ইয়াতে যদি আমি এক্সাম্পলটো চাওঁ, আই ৱৰ্ক ইন মাই অফিচ ফ্ৰম 8 to 5। ইয়াতে আছে 8টাৰ পৰা 5টালৈকে টু আছে, সেয়ে আমি ফ্ৰম ব্যৱহাৰ কৰিছোঁ। নেক্সট পইণ্টটো চাব, যদি এটা চাৰ্টিন টাইম বা নিৰ্দিষ্ট সময় এটা বুজাব লাগে, যেনেকৈ ধৰক মৰ্ণিঙৰ পৰা বা ইভিনিঙৰ পৰা, মানডেৰ পৰা বা 2017 পৰা বা 8 AM 9 AM বা 8 o'clockৰ পৰা, মানে নিৰ্দিষ্ট সময় এটাৰ পৰা, তেতিয়া আমি কি ব্যৱহাৰ কৰিছোঁ, চিন্স ব্যৱহাৰ কৰিছোঁ। যেনেকৈ এটা এক্সাম্পল চাব, আই হেভ বিন টিচিং হিয়াৰ চিন্স জানুৱাৰী 2015। ইয়াতে জানুৱাৰী 2015 পৰা মই পঢ়াই আছোঁ, মানে সেয়ে আমি ইয়াতে চিন্স ব্যৱহাৰ কৰিছোঁ, কাৰণ ইয়াতে আমাক নিৰ্দিষ্ট সময় এটাৰ পৰা পঢ়াই থকা বুজাইছে। ঠিক সেইদৰে নেক্সট চেণ্টেন্সটো চাব, ইউ হেড বিন লিভিং ইন দিছ চিটি ফৰ 2 years। যেতিয়া এটা এ পিৰিয়ড অফ টাইম অৰ এ আনচাৰ্টেইন টাইম, এটা অনিৰ্দিষ্ট সময় বুজাবলৈ হ'লে আমি যেনেকৈ ধৰক আৱাৰ্ছ, ডেজ, মান্থছ, ইয়াৰ্ছ, মানে কেইঘণ্টামান ধৰি, কেইদিনমান ধৰি বা কেইমাহমান ধৰি বা কেইবছৰমান ধৰি বা ফৰ এভাৰ, এনেকুৱা থাকিলে আমি কি ব্যৱহাৰ কৰিম, ফৰ ব্যৱহাৰ কৰিম। গতিকে আমি এটা বস্তু কনফাৰ্ম হ'লোঁ, যেতিয়া বাক্যটোত টু অৰ টিল অৰ আনটিল থাকিব তেতিয়া আমি ফ্ৰম ব্যৱহাৰ কৰিম। আৰু যেতিয়া আমি সময়টো বুজাব লাগে, মৰ্ণিঙৰ পৰা বা ইভিনিঙৰ পৰা বা মানডেৰ পৰা বা 2015 পৰা বা 2017 পৰা বা 8 AM পৰা, তেতিয়া আমি চিন্স ব্যৱহাৰ কৰিম। আৰু যেতিয়া কেইঘণ্টামান ধৰি, কেইদিনমান ধৰি বা কেইমাহমান ধৰি বা কেইবছৰমান ধৰি, তেতিয়া আমি ফৰ ব্যৱহাৰ কৰিম। ঠিক সেইদৰে আমি নেক্সট পইণ্টটো লৈছোঁ এগ' অৰ বিফৰ। এগ' মানে আগতে বা বিফৰ মানে আগতে। কিন্তু ইয়াতে চাব, তৰালি মেট মি ইন দিল্লী 2 years ago। তৰালিয়ে মোক দিল্লীত 2 বছৰ আগতে লগ পাইছিল, মানে ইয়াতে এটাই ঘটনা বুজাইছে। তেতিয়া আমি কি ব্যৱহাৰ কৰিছোঁ, এগ' ব্যৱহাৰ কৰিছোঁ। কিন্তু নেক্সট লাইনটো চাব, দ্য পেচেণ্ট হেড ডাইড বিফৰ ডক্টৰ এৰাইভ। ৰোগীজন
ডক্টৰ অহা আগতে ঢুকাইছিল মানে ইয়াতে দুটা ঘটনা হৈছে ৰোগীজন আগতে ঢুকাইছিল আৰু তাৰ পিছত ডক্টৰ আহিছিল এই ক্ষেত্ৰত আমি দুটা ঘটনাৰ এটা আগতে হোৱা বুজাবলৈ আমি বিফৰ ব্যৱহাৰ কৰিছোঁ নেক্সট পইণ্টটো চাব টু অৰ টুৱাৰ্ডছ এটা চাব আকবৰ ইজ গোয়িং টু দ্য ষ্টেচন আকবৰে ষ্টেচনলৈকে গৈ আছে মানে এটা নিৰ্দিষ্ট ঠাইলৈকে গৈ আছে তেতিয়া আমি টু ব্যৱহাৰ কৰিম ঠিক সেইদৰে নেক্সট চেণ্টেন্সটো চাব নন্দিতা ইজ গোয়িং টুৱাৰ্ডছ দ্য এয়াৰপৰ্ট ইয়াতে মানে নন্দিতাই এয়াৰপৰ্টৰ ফালে গৈ আছে মানে নিৰ্দিষ্ট এটা ঠাই এয়াৰপৰ্টলৈকে গৈ থকা নাই এয়াৰপৰ্টৰ কাষত যাব পাৰে বা এয়াৰপৰ্টৰ ফালে যাব পাৰে তেতিয়া আমি কি ব্যৱহাৰ কৰিছোঁ টুৱাৰ্ডছ ব্যৱহাৰ কৰিছোঁ আশা কৰোঁ আপোনালোকে বুজি পাইছে যদি বুজি পোৱা নাই কমেণ্ট কৰি জনাব আমি নেক্সট ভিডিঅ' এটাত পুনৰ বুজিবলৈ চেষ্টা কৰিম আজিলৈ ইমানে থেংক ইউ